অৱস্থাটো ঘূৰাই আনিবৰ কাৰণে দুটা পথ খোলা আছে আমাৰ। এক, ক্ৰীড়াৰ চৰ্চা, খেল ধেমালি কৰিব লাগিব। দুই, সাহিত্য আৰু গীত মাতৰ চৰ্চা। আমি অভিভাৱকসকলে, শিক্ষকসকলে, সমাজৰ সচেতন ব্যক্তিসকলে আমাৰ ল'ৰা ছোৱালীক, আমাৰ যুৱ প্ৰজন্মক এইটো দিশত আগুৱাই দিবই লাগিব। নহ'লে কিন্তু সঁচাকৈ বৰ ভৱিষ্যতটো অন্ধকাৰ। মোৰ ক'বলৈ খুব দুখ লাগি আছে, কালি এটা নিউজ চাই যে ধনশিৰি মহকুমাৰ এগৰাকী ইমান প্ৰতিভাশালী যুৱক, মই নামটো ল'ব বিচৰা নাই, আপোনালোকে হয়তো গম পাইছে যে কেনেকুৱা এটা অৱস্থা হ'ল। যিগৰাকী খুব প্ৰতিভাশালী যুৱক, কিন্তু তেওঁ কালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গতিকে আমি চাওক, আমাৰ হাতখন পুৰা নাই মানে এইটো নহয় যে জুই লগা নাই। গতিকে আমাৰ নিজৰ ল'ৰা ছোৱালীখিনিক আমি কেনেকৈ ৰক্ষা কৰিম? আমাৰ মহাবিদ্যালয়ত দেখিছোঁ যুৱক যুৱতী, সিদিনা পৰীক্ষা হৈ থাকোঁতে এটা ল'ৰাই ক'লে যে আমাৰ ল'ৰা এটা মোবাইল চাই লিখি আছিলে, শিক্ষক এজনে ধৰিলে, সি ক'লে যে বাহিৰত চাই ল'ম আপোনাক। কেনেকুৱা স্তৰলৈ গৈছে। গতিকে এই গোটেই পৰিৱেশটো ভাল কৰিবৰ কাৰণে যুৱক যুৱতীসকলক এই কৰোণাই যে ধ্বংস কৰি থৈ গ'ল, মূল সুঁতিলে উভতাই আনিবৰ কাৰণে আমাৰ হাতত মই কিছু দুটাই পথ খোলা আছে। এক, খেল ধেমালি কৰিবলৈ দিয়ক। দুই, কিতাপ পত্ৰ পঢ়িবলৈ দিয়ক আৰু লিখা মেলা কৰিবলৈ দিয়ক। আমি কিন্তু বহু সময়ত অভিভাৱকসকল, আমি সমাজৰ বহু সময়ত অৰ্থৱান ব্যক্তিসকল বহু সময়ত টকা 10টা খৰচ কৰিবলৈ আমি টান পাওঁ। কিতাপ পত্ৰৰ ক্ষেত্ৰত হওক বা বহু কবিতাৰ ক্ষেত্ৰততো আৰু মানুহে পইচা পাতি খৰচ নকৰে। মই নিজেই মোৰ নিজৰ অভিজ্ঞতাৰ পৰা দেখিছোঁ। আমি অনুষ্ঠানবোৰ আয়োজন কৰোঁ, কোনোবাই এই কবিতা গাই পেলাই কি লাভ হ'ব, কি ধৰণৰ। কিন্তু আপুনি চাওক, আমাৰ অসমীয়া সমাজখন বুলিয়ে নহয়, গোটেই ভাৰতবৰ্ষৰ সমাজখনক বাট দেখুৱাই আছে কিন্তু একমাত্ৰ কবিতাইহে। আজি আপুনি চাওক, কীৰ্তনে আমাক আমাৰ জনজীৱনৰ সমগ্ৰ স্তৰত কোনে পৰিচালনা কৰিছে? কীৰ্তনখনে আমাক কোনে পৰিচালনা কৰিছে? ভাগৱত যুৱতীসকলক, আমাৰ উঠি অহা চামক প্ৰকৃতাৰ্থত বাট দেখুৱাব পাৰিব। আৰু খেল ধেমালি খেলিবলৈ দিয়ক, গীত মাত, কিতাপ। এতিয়া আমিতো খুব হতাশ হওঁ। মই নিজে অসমীয়া বিভাগৰ এগৰাকী অধ্যাপক। মই মোৰ নিজৰ সহকৰ্মীৰ লগত আমি পাতোঁ যে আৰু 10 বছৰৰ পিছত আমাৰ ল'ৰা ছোৱালীয়ে অসমীয়া পঢ়িবগৈ জানো? কাৰণ আমি আমাৰ সৰভাগ চাকৰি কৰা ল'ৰা ছোৱালী, আমাৰ নিজৰ ল'ৰা ছোৱালী ক'ত পঢ়াইছোঁ? ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়াইছোঁ। অসমীয়া বিষয়টো কোনে পঢ়িবগৈ আৰু 10 বছৰ পিছত? চিন্তা কৰকচোন, কোনবিলাক ল'ৰা ছোৱালী পঢ়িব? যিবিলাক ল'ৰা ছোৱালীয়ে বেছিকৈ নম্বৰ পায়, সিহঁতে অসমীয়া বিষয়ত মেজৰ ল'বলৈ আপোনালোকে দিয়ে জানো? নিদিয়ে। তেনেহ'লে আৰু 10 বছৰৰ পিছত নীলিম কুমাৰৰ কবিতা বাদ দিয়ক আপুনি। আৰু 10 বছৰৰ পিছত অজিত বৰুৱাৰ কবিতা, নীলমণি ফুকনৰ কবিতা, যতীন্দ্ৰনাথ দুৱৰাৰ কবিতা বুজি পাব জানো আৰু 10 বছৰৰ পিছত? গতিকে এই কথাবোৰ যদি আমি চিন্তা নকৰোঁ, এনেকুৱা অনুষ্ঠানতেই চিন্তা নকৰোঁ, আমাৰ অসমীয়া ভাষা